নমস্কাৰ বন্ধুসকল, আহক আজি আপোনালোকক দেখুৱাম মোৰ বিলাহীৰ খেতিখন। বহুত বিলাহী লাগিছে, বহুত ডাঙৰ ডাঙৰো হৈছে। কিন্তু ইমান ডাঙৰ হোৱাৰ পাছতো বিলাহীবোৰ পকি অহা নাই। কি কাৰণত নপকে জনাবচোন আপোনালোকে। পকাৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি? কেঁচাই কেঁচাই আনিয়ে খাই আছোঁ। ডাঙৰ হোৱাৰ পিছত খাবলৈ সোৱাদ হৈছে, কিন্তু পকিলে দেখিবলৈ বেছি ভাল লাগিলেহেঁতেন। আৰু এয়া হ'ল কণ বিলাহী, ইংৰাজীত চেৰি টমাটো বুলি কয়। খুব ধুনীয়া দেখিবলৈ, খুব ধুনীয়া। ড্ৰয়িং ৰুমত সজাই থৈ দিওঁ। খাবলৈ অৱশ্যে অলপ টেঙা টেঙা লাগে। তথাপিও গুটিকেইটা পেলাই দিব লাগে আৰু চেনিৰে টক বনাব লাগে। দালিৰ লগত খুব টেষ্টি। গছত বহুত লাগি আছে, ছিঙি থাকিব মন যায়। আপোনালোকৰ কোনোবাৰ আছেনে কণ বিলাহী? এইবিলাক হ'ল ডাঙৰ মানমুনি, যাক আমি বৰ মানমুনি বুলিও কওঁ। ৰাতিপুৱা উঠি মোৰ এটাই কাম, উঠিয়ে বৰমামুনি তুলিব আহোঁ আৰু গোটেইকেইজনে এগিলাচ পানীৰে 10 খিলা পাত খালী পেটত খাই দিওঁ। খুবেই ভাল পেটৰ কাৰণে। গেষ্ট্ৰিকৰ প্ৰব্লেম 2 মাহমান খালেই নোহোৱা হয়। এয়া হৈছে আমাৰ ঘৰৰ মানকচু। মানকচু এনে সাধাৰণতে ধৰে, কিন্তু আমাৰ মানকচুকেইটা নধৰে। এয়া হৈছে মানকচুৰ গছপাত, আৰু বহুত আছে আমাৰ বাৰীত। আপোনালোকক এনেই এপাত দেখালোঁ। এইফালে আৰু বহুত আছে মানকচুৰ গছ, কিন্তু দেখুৱাব যাব পৰা নাই, বহুত জংঘল হৈছে। এইবিধ চামা কচু। এই পাতবিলাক সৰিয়হৰ লগত বটি খাব লাগে, আৰু ঠাৰিবিলাক বইল কৰি পিঁয়াজ জলকীয়া দি ভাজি খাব লাগে, খুব টেষ্টি। এয়া হ'ল বঙালী ধনিয়া। দালি ভাত থাকিলে মাজে মাজে আমি আনি চাটনি বনাই খাওঁ, জলকীয়া সৰিয়হ দি বটি। আৰু এনেই দালিত চম্ভাৰ দিলেও ভাল লাগে খাই। ভিডিঅ'টো শেষলৈকে চালে যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কোনে কোনে কণ বিলাহী, মানকচু, মান ধনিয়া কি জুতিৰে খায় মোক কমেণ্ট কৰি জনাব। লগতে এটা লাইক মাৰি দিব।